দেউতা সেইজন অমূল্য ব্যক্তি যাৰ কপালৰ এটোপাল ঘামৰ মূল্য তেওঁৰ সন্তানে পৰিশোধ কৰি শেষ কৰিব নোৱাৰে। মোৰ স্বপ্ননীল আকাশৰ তুমিয়েই জোনাক। যদি কেতিয়াবা পথৰ পৰা বিচ্যুত হওঁ, তেওঁ বাৰে বাৰে মোৰ পথ দেখুৱাই মোক খং কৰে, ইমান শাসনো কৰে, তাৰ পিছতো মোৰ প্ৰতি মৰম কম হ'বলৈ নিদিয়ে। দেউতাই সন্তানক প্ৰত্যেক সাজতে অন্নৰ যোগান কেনেকৈ ধৰি আছে কাহানিও জানিব নিদিয়ে। দেউতা হৈছে সাহসৰ প্ৰতীক, যাৰ আমি কষ্টৰে ভৰা ভাগৰুৱা মুখখন দেখিছোঁ, কিন্তু কেতিয়াও তেওঁৰ চকুত চকুপানী দেখা নাই। দেউতা মানেই যি নিজে লঘোণে থাকিব পাৰে, কিন্তু সন্তানৰ ভাতমুঠি সদায় যোগাৰ কৰি দিয়ে। দেউতা মানেই জীৱনৰ প্ৰথম খোজৰ প্ৰথম আৰু প্ৰকৃত বন্ধু। দেউতা যাৰ বুকুত মূৰ গুজি অভিমানী সন্তানে কান্দি কান্দি কয়, মায়ে মোক মাৰিছে। দেউতা মানেই জীৱনৰ LIC এজেণ্ট, যিয়ে নেকি জীৱন যুদ্ধত মেচুৰিটি নোহোৱালৈকে যুদ্ধ কৰিয়েই থাকে। 9 মাহ 9 দিন গৰ্ভত ৰাখি জন্ম নিদিলেও তেওঁ আঙুলিত ধৰি বিনা স্বাৰ্থত জীৱনৰ সত্যও পৃথিৱীখন চিনাকি কৰি দিয়াজনেই হৈছে দেউতা। সকলো সময়তে কুশলে থাকক দেউতা নামৰ মানৱৰূপী দেৱজন। দেউতা মানেই যি নীৰৱে কান্দে, কিন্তু কেতিয়াও আনক জানিব নিদিয়ে। পৃথিৱীত কেৱল এজন মানুহ আছে যিয়ে নিজতকৈ বেছি উজ্জ্বল ভৱিষ্যত নিজৰ সন্তানৰ হোৱাটো বিচাৰে, সেইজনেই হৈছে দেউতা। বোজা কঢ়িয়াই কঢ়িয়াই হাউলি নপৰা এজোপা গছ, ভাগৰে ভাঙি ছিঙি নিব নোৱাৰা একোখন মুখ, যন্ত্ৰণাই জুৰুলা কৰিব নোৱাৰা এটা শৰীৰ, যাৰ নাম হৈছে দেউতা। ঠুনুক ঠানাকৈ খোজ কাঢ়োঁতেই আঙুলিত ধৰিছিলোঁ তোমাৰ মিঠা মিঠা কথা ক'বলৈ নাজানো যদিও তোমাৰ সেই আঙুলি প্ৰাণ থকালৈকে এৰি দিয়া নাছিলোঁ। দেউতা সেইজন অমূল্য ব্যক্তি যাৰ কপালৰ এটোপাল ঘামৰ মূল্য তেওঁৰ সন্তানে পৰিশোধ কৰি শেষ কৰিব নোৱাৰিব। দেউতাই মোক ছাত ৰাখি তেওঁ সদায় ৰ'দৰ তাপত জ্বলিছিল। দেউতাৰ আকাৰত তেওঁৱেই মোৰ ভগৱান আছিল। সেইদিনা মই নিজকে সফল হৈছোঁ বুলি মানি ল'ম, যিদিনা দেউতাই বুকু ডাঠি মোক লৈ গৌৰৱ কৰিব। সকলোকে পাহৰি যাবা, কিন্তু মা দেউতাক পাহৰি নাযাবা। অমৃত খোৱালে তোমাক বিষ তুমি কেতিয়াও নিদিবা। সন্তানৰ সুখৰ বাবে নিজৰ ইচ্ছা বাসনাক জলাঞ্জলি দি অভাৱ পূৰণৰ যন্ত্ৰ হৈ পৰা ব্যক্তিজনেই হৈছে দেউতা। যিজনে পুৰণা কাপোৰ পিন্ধি সন্তানক নতুন কাপোৰ দি মুখত এটা সুখৰ হাঁহি মাৰিছিল এদিন, সেইজনেই মোৰ দেউতা। মোৰ আটাইতকৈ ভাল লগা শব্দ, য'ত ভক্তি শ্ৰদ্ধা আৰু মৰমৰ এক মধুৰ সম্বন্ধ, সেইজনেই মোৰ দেউতা। যাৰ হাতত ধৰি এদিন সুন্দৰ পৃথিৱীখন বুজি পাইছিলোঁ, তেওঁৱেই মোৰ দেউতা। দেউতা অ' দেউতা, কিয় গলা গুচি হঠাতে একো নজনোৱাকৈয়ে? অ' দেউতা, কিয় কৰিলা মোক অকলশৰীয়া? বন্ধুসকল, আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে, আৰু এনেধৰণৰ ভিডিঅ'বোৰ সদায় পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় আই অসম।